নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি অষ্টম শ্ৰেণীৰ ইতিমধ্যে তৃতীয় অধ্যায় শেষ কৰিলোঁ। আজিৰ পৰা চতুৰ্থ অধ্যায় ব্যৱহাৰিক জ্যামিতি আৰম্ভ কৰিব লৈছোঁ। আমি সপ্তম শ্ৰেণীত ত্ৰিভুজ অংকনৰ বিষয়ে শিকি আহিছোঁ। এই অধ্যায়ত আমি চতুৰ্ভুজৰ অংকন কৰিবলৈ শিকিম। এটা চতুৰ্ভুজৰ 10টা উপাদান থাকে, 4টা বাহু, 4টা কোণ আৰু 2ডাল কৰ্ণ। এই 10টা উপাদানবিলাকৰ ভিতৰত যিকোনো 5টা উপাদান ব্যৱহাৰ কৰি আমি চতুৰ্ভুজ অংকন কৰিব লাগে। এই 5টা উপাদান বেলেগ বেলেগ ধৰণে দিয়া থাকিব পাৰে। প্ৰথমতে আমি আলোচনা কৰিম যেতিয়া 4টা বাহু আৰু এডাল কৰ্ণ দিয়া থাকে। তো উদাহৰণ হিচাপে আমি কিতাপৰ 4.1 অনুশীলনীৰ প্ৰশ্ন এটা লৈছোঁ। 1 নম্বৰ প্ৰশ্নত দিয়া আছে 4টা বাহু, AB সমান 4 সেন্টিমিটাৰ, BC সমান 6 সেন্টিমিটাৰ, CD সমান 5 সেন্টিমিটাৰ আৰু DA সমান 5.5 সেন্টিমিটাৰ আৰু দিয়া আছে কৰ্ণ AC সমান 7 সেন্টিমিটাৰ। ইয়াত কৰ্ণৰ দিয়া আছে AC 7 সেন্টিমিটাৰ। প্ৰথমতে আমি স্কেলৰ সহায়ত জুখি এনেকে AB 4 সেন্টিমিটাৰ, BC 6 সেন্টিমিটাৰ, CD 5 সেন্টিমিটাৰ, DA 5.5 সেন্টিমিটাৰ আৰু AC 7 সেন্টিমিটাৰ দীঘল 5ডাল ৰেখাখণ্ড আঁকি ল'লো সুবিধাৰ কাৰণে। এতিয়া এডাল ৰেখাখণ্ড আঁকিম। তো এইটো হৈছে এডাল ৰেখাখণ্ড। ইয়াক নাম দিলো A। এতিয়া AC জুখিম ইয়াত এনেকে AC। তো A বিন্দুটো থৈ আমি এনেকে এডাল বৃত্তচাপ অংকন কৰিম। তো এই বিন্দুটোৰ নাম হৈছে C। এতিয়া এইডাল আছে কৰ্ণ। এতিয়া দুইটা সাইডত আমি এফালে B আৰু D বিন্দু দুটা বহুৱাম, বা এইটো সাইডত B এফালে D বিন্দু বহুৱাম। এতিয়া আমি এটাকে জুখি লম। ধৰি লৈছো কি আমি এফালে B আৰু এফালে D বিন্দু দেখুৱাম। তাৰ কাৰণে এৰ পৰা এফালে যেহেতু আমি B বিন্দু দিম, তেনেহলে এই ৰেখাৰ খণ্ডটো হ'ব বা বাহুটো হ'ব AB। সেইকাৰণে আমি AB টোক জুখি লম। AB টোক জুখিলে এনেকে তাৰপিছত উঠাই ইয়াত A বিন্দুত থৈ আমি এটা বৃত্তচাপ অংকন কৰিলো। ঠিক তেনেকে যদি ইয়াত A বিন্দুটো C, যদি ইয়াত আমি B বিন্দুটো লিখিম, তেনেহলে এই ৰেখাখণ্ড বা বাহুটো হ'ব BC বা CB। এতিয়া BC বাহুটো চাম। BC বাহুটো হৈছে এইটো। তো আমি এক জুখিলো BC বাহু। এতিয়া এই C থৈ C বিন্দুত থৈ এই আগত টনা বৃত্তচাপটোত কটাকটি কৰিলো। ঠিক তেনেকৈ এতিয়া এফালে বিন্দুটো যিহেতু আমি D বহুৱাম, গতিকে ইয়াৰ পৰা যিডাল বাহু হ'ব সেইটো হ'ব AD। এতিয়া আমি AD টো জুখিম। AD বাহুটো জুখি AD বাহুটো জুখিলো। জুখি ইয়াৰ পৰা ঠিক আগৰ দৰে বৃত্তচাপ এটা অংকন কৰিলো। ইয়াৰ পৰা CD, CD বাহুটো এইটো বাহু হয়, CD বাহুটো জুখি ললো। জুখি এইটো C থৈ আগৰ বৃত্তচাপটো এনেদৰে কাটি দিলো। কটাকটি কৰাৰ পিছত এতিয়া আমি এই কটাকটি কৰা ঠাইখিনিৰ পৰা বিন্দুবিলাক সংযোগ কৰিম। এইটো চিৰ ফালে যোৱা বিন্দুটো এফালে আহিলে এর ফালে বিন্দু। ঠিক তেনেকে এফালে য'ত কটাকটি কৰিছে তাৰ পৰা টানিব লাগিব। তো কটাকটি কৰিছে ইয়াত, গতিকে এইটো হ'ল। তাৰপিছত
এইফালৰ বিন্দুটো আমি এনেকৈ সংযোগ কৰিলোঁ। তাৰপিছত আমি লিখিম এইটো বি, এইফালে ডি। এতিয়া আমাৰ আঁকিবলগীয়া চতুৰ্ভুজ এইটো হয়। ইয়াত মই কলম ব্যৱহাৰ কৰিছোঁ, তোমালোকে কলম ব্যৱহাৰ নকৰিব। ইয়াত এ বি সমান, এইটো হ'ল এ বি সমান এইটো 4 সেণ্টিমিটাৰ হ'ল। এ ডি সমান 5.5 সেণ্টিমিটাৰ হ'ল। চি ডি সমান 5 সেণ্টিমিটাৰ হ'ল আৰু বি চি সমান 6 সেণ্টিমিটাৰ হ'ল। তেনেকৈ 4টা বাহু আৰু কৰ্ণৰ দৈৰ্ঘ্যটো দিয়া থাকিলে আমি চতুৰ্ভুজ অংকন কৰিব পাৰিম। ক্লাছত আমি বেলেগ ধৰণে উপাদানবিলাক দিয়া থাকিলে কেনেকৈ চতুৰ্ভুজ অংকন কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।